আজি ক্লাছ 7 ইংলিছ লেসন 3 তাৰ পৰা 12 নম্বৰ পাবা 100% শিওৰ। সম্পূৰ্ণ ভিডিঅ' চালে মুখস্থ কৰিব নালাগে, এক লাইনত সম্পূৰ্ণ উত্তৰ নিজে পাৰা হৈ যাবা। এয়া চোৱা, ৰাস্তাত ডাঙৰ গছ পৰি গ'ল, গাড়ীও যাব নোৱাৰা হ'ল, এজন ল'ৰাই একো কৰিব নোৱাৰিলে। এতিয়া 10 জনে একেলগে গছডাল আঁতৰাই দিলে। এয়াই একতাত শক্তি। স্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। বুজিলানে? যদি বুজি পালা লাইক দিয়া। মূল কথাটো কি জানা? অসম আৰু ভাৰত বহুত জাতি জনজাতি ভিন্ন ভাষা সংস্কৃতিৰ দেশ, কিন্তু আমি একেলগে আছো। এই ভিন্নতা বিভেদ নহয়, শক্তি। ৰামধেনু যিদৰে 7টা ৰং মিলাই একেলগে সৌন্দৰ্য আনে, আমিও একেলগে, সেয়ে ভাৰত সুন্দৰ। একাকিত্ব আৰু অপ্ৰেম আমাৰ আদৰ্শ নহয়। স্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। একতাই আমাৰ শক্তি। বুজিলা? এতিয়া নিজেই এক লাইনত কেনেকৈ উত্তৰ সজাব পাৰিবা। মুখস্থ কৰিব নালাগে, মনত থাকি যাব। শুনি লোৱা। তাৰ আগতেই কথা এটা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ 3জন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা, তোমাৰ দৰে তেওঁ যাতে এইটো পাঠৰ 12 নম্বৰ পাব পাৰে। এতিয়া কিতাপত চোৱা, তোমালোকে কিতাপ উলিয়াই মিলাই চোৱা। এক্টিভিটিজ কাৰ্য 1 নম্বৰত দিয়া আছে ৰাইট T for the correct statement and F for the incorrect statement in the boxes. শুদ্ধ উক্তিৰ বাবে T আৰু অশুদ্ধ উক্তিৰ বাবে F বাকচত লিখা। T মানে ট্ৰু আৰু F মানে ফলছ। এতিয়া নিজে ক'ব পাৰিবা, ট্ৰাই কৰাচোন। এ নম্বৰ, পিপল স্পিক ডিফাৰেণ্ট লেংগুৱেজেছ ইন আৱাৰ কাণ্ট্ৰি। আমাৰ দেশত মানুহে ভিন্ন ভাষাত কথা কয়। সঁচা নে মিছা? যদি সঁচা হয় টি লিখি দিয়া। টি, এইটো হ'ব টি, বক্সত লিখিব লাগিব। বি নম্বৰ, দি বিউটি অফ এ ৰেইনবো কামছ ফ্ৰম এ ছিংগল কালাৰ। ৰামধেনুৰ সৌন্দৰ্য এটা মাত্ৰ ৰঙৰ পৰা আহে। এফ, এইটো ফলছ। এটা ৰঙৰ পৰা ৰামধেনুৰ সৌন্দৰ্য নাহে, আমি জানো। চি নম্বৰ, দি ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি। আমাৰ ৰাষ্ট্ৰীয় শক্তি আমাৰ বৈচিত্ৰ্যত নিহিত হৈ আছে। এয়া ট্ৰু, গতিকে ইয়াত হ'ব টি। আৱাৰ ডিফাৰেঞ্চেছ আৰ এ ব্লেছিং ফৰ আছ। আমাৰ ভিন্নতাবোৰ আমাৰ বাবে আশীৰ্বাদ। এইটো সঁচা, গতিকে ইয়াত হ'ব টি, কাৰেক্ট ষ্টেটমেণ্ট। চ' আমি ইয়াত কি লিখিম? টি। এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ, এটিয়াৰ এণ্ড মিউজিক। ইয়াত কি কৈছে? প্ৰতিখন ৰাজ্যৰ নিজা ভাষা, সাজপাৰ আৰু সংগীত নাই। এইটোতো হ'বই নোৱাৰে। প্ৰতিখন ৰাজ্যৰ বেলেগ বেলেগ ভাষা, সংস্কৃতি, সাজপাৰ বেলেগ বেলেগ আছে, গতিকে এইটো কি হ'ব? এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ, এটিয়াৰ এণ্ড মিউজিক। প্ৰতিখন ৰাজ্যৰ নিজা ভাষা, সাজপাৰ আৰু সংগীত নাই। এইটো হ'ব ফলছ, এফ। এতিয়া আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। একেবাৰে শ্বৰ্ট, এক লাইনত নিজে মনত ৰাখিব পৰাকৈ থাকি যাব আৰু লিখিবও পাৰিবা। এক লাইনত উত্তৰ নিজে লিখিব পাৰিবা পৰীক্ষাত, আৰু ডাইৰেক্ট আহিব এইকেইটা প্ৰশ্ন যিহেতু। গতিকে মই 3 নম্বৰৰ এ নম্বৰটো বুজাই দিছোঁ, এনচাৰটো লিখি দিছোঁ। হোৱাট এক্সাম্পলছ আৰ গিভেন ইন দি লেচন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। ভাৰতৰ বৈচিত্ৰ্য দেখুৱাবলৈ পাঠত কি উদাহৰণ দিয়া হৈছে? ভাৰত যে বৈচিত্ৰ্যময়, এইটো বুজাবলৈ পাঠত কিহৰ উদাহৰণ দিয়া হৈছে? এইটো উত্তৰটো লিখিব হ'লে তোমালোকে যিহেতু বুজি পাইছা, গতিকে এক লাইনত উত্তৰটো মনত থাকি যাব। এনচাৰ, ডিফাৰেণ্ট লেংগুৱেজেছ, ড্ৰেছেছ, ফুড, মিউজিক এণ্ড ফেষ্টিভেলছ ইন এভৰি ষ্টেট। তাৰমানে আমাৰ প্ৰতিখন ৰাজ্যৰ ভিন্ন ভাষা, সাজপাৰ, খাদ্য, সংগীত আৰু উৎসৱ আছে। প্ৰতিখন ৰাজ্যৰ ভাষা, সংস্কৃতি
বেলেগ বেলেগ। বি নম্বৰ, হাউ ইজ এ ৰেইনবো ইউজড এজ এ চিম্বল ইন দি পেছেজ। পাঠত ৰামধেনুক প্ৰতীক হিচাপে কেনেকৈ ব্যৱহাৰ কৰা হৈছে? ইয়াৰ উত্তৰ হিচাপে তোমালোকে সম্পূৰ্ণ অৰ্থপূৰ্ণ উত্তৰ হিচাপে এটা লাইনত লিখি দিব পাৰিবা। মই লিখি দিছোঁ, এয়া চোৱা। মেনি কালাৰ্ছ ওৱান ৰেইনবো, বহু ৰং কিন্তু এটা ৰামধেনু। লাইক ইণ্ডিয়া মেনি ষ্টেটছ বাট ওৱান নেশ্যন, ভাৰতৰ দৰে বহু ৰাজ্য কিন্তু এটা ৰাষ্ট্ৰ। চি নম্বৰ, হোৱাট ডাজ দি ফ্ৰেজ ইউনিটি ইন ডাইভাৰ্চিটি মিন ইন দি কণ্টেক্সট অফ দি পেজেছ। আমাৰ এই পাঠৰ প্ৰসংগত ইউনিটি ইন ডাইভাৰ্চিটি শব্দৰ অৰ্থ কি বুজোৱা হৈছে? এনচাৰ, এইটো একেবাৰে সহজ হিচাপে তোমালোকৰ মনত থাকি যাব পৰাকৈ, উই আৰ ডিফাৰেণ্ট বাট উই লিভ টুগেডাৰ এজ ওৱান কাণ্ট্ৰি। উই আৰ ডিফাৰেণ্ট, আমি ভিন্ন কিন্তু আমি এটা দেশ হিচাপে একেলগে বাস কৰোঁ। উত্তৰবোৰ পঢ়োঁতে তোমালোকে বুজি ল'বা, বুজি ল'লে তেতিয়া সহজতে মনত থাকিব, নহ'লে পাহৰি যাবা। হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেডাৰনেছ। ডি নম্বৰ, এইটো উত্তৰটো কি হ'ব আগতে বুজি ল'ব লাগিব। কিছুমান প্ৰশ্নৰ উত্তৰ কুৱেশ্যনতে লুকাই থাকে, নিজেই পাৰিবা যেতিয়া বুজিবা। ইয়াৰ অৰ্থটো কি কৈছে? একত্ৰে থাকিলে শক্তি কেনেকৈ আহে, বা হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেডাৰনেছ। এনচাৰ, ইউনাইটেড পিপল ছল্ভ প্ৰব্লেমছ ইজিলি। একত্ৰিত মানুহে সমস্যা সহজে সমাধান কৰিব পাৰে। এতিয়া ই নম্বৰ, হাউ কেন ইউ প্ৰমোট ইউনিটি ইন ইউৰ স্কুল। মই কুৱেশ্যনটো শ্বৰ্টলি ক'লোঁ, হাউ কেন ইউ প্ৰমোট ইউনিটি ইন ডাইভাৰ্চিটি ইন ইউৰ স্কুল। তুমি তোমাৰ বিদ্যালয়ত বৈচিত্ৰ্যৰ মাজত ঐক্য কেনেকৈ প্ৰচাৰ কৰিব পাৰা? এনচাৰ, কি লিখিব লাগিব? ৰেচপেক্ট অল কালচাৰ্ছ এণ্ড চেলিব্ৰেট টুগেডাৰ। সকলো সংস্কৃতিক সন্মান কৰা আৰু একেলগে উদযাপন কৰা। এফ নম্বৰ, ইফ ইউ নোটিছ পিপুল বিং মকড ফৰ দেয়াৰ লেংগুৱেজ এণ্ড কালচাৰ, হাউ উড ইউ ৰেচপণ্ড ইট। যদি তুমি কাৰোবাক তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ বাবে ইনচাল্ট কৰে বা তেনে তুমি দেখা, তেনেহ'লে তুমি কেনেকৈ প্ৰতিক্ৰিয়া কৰিবা? ইয়াত এনচাৰটো একেবাৰে শ্বৰ্টলি লিখিব পাৰিবা, যিহেতু তোমালোকৰ দীঘল উত্তৰবোৰ মনত নাথাকিব। গতিকে শ্বৰ্টলি এনেকৈ লিখিবা, ষ্টপ দেম এণ্ড চে অল কালচাৰ্ছ আৰ ইকুৱেল। ষ্টপ দেম এণ্ড চে অল কালচাৰ্ছ আৰ ইকুৱেল। তেওঁলোকক বাধা দিয়া আৰু কোৱা সকলো সংস্কৃতি সমান। কুৱেশ্যন 4, ৰিড দিছ চেণ্টেঞ্চেছ ফ্ৰম দি লেচন গিভেন ইন কলম এ এণ্ড কলম বি। মেটছ দি পাৰ্টছ ইন কলম এ উইথ দি পাৰ্টছ ইন কলম বি টু মেক এ মিনিংফুল চেণ্টেঞ্চেছ। ইয়াৰ অৰ্থ ইয়াত কি কোৱা হৈছে? পাঠৰ পৰা লোৱা এই বাক্যবোৰ এ স্তম্ভ আৰু বি স্তম্ভত দিয়া আছে, আৰু ইয়াৰ বাক্য ইয়াৰ লগত বি অংশৰ মিল কেনেকৈ হ'ব মিলাই দিব লাগিব। যেনে কলম এ ইয়াত আছে আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিং, আমাৰ ভিন্নতাবোৰ আশীৰ্বাদ। এইটো কলম বিৰ লগত কোনটোৰ লগত মিলিব? যেনে ডেট মেক আছ ৰিচাৰ, ইয়াৰ লগত সম্পূৰ্ণ মিলি গ'ল। ঠিক তেনেকৈ ছেকেণ্ড যিটো আছে তাত চোৱা, ইণ্ডিয়া ইজ ট্ৰুলি, ভাৰত সঁচাকৈয়ে, ইয়াৰ লগত মিলি আছে এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট, ৰং আৰু বৈসাদৃশ্যৰ দেশ। কি হ'ল? ভাৰত সঁচাকৈয়ে ৰং আৰু বৈসাদৃশ্যৰ দেশ। তাৰ পিছৰটো, এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ, প্ৰতিখন ৰাজ্য নিজেই এখন জগত
ইয়াৰ লগত মিলি আছে উইথ ইটছ ইউনিক লেংগুৱেজ এটিয়াৰ আৰ্ট এণ্ড মিউজিক ইয়াৰ নিজা ভাষা সাজপাৰ কলা আৰু সংগীতেৰে নেক্সট লাইন ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন শক্তি বিচ্ছন্নতাৰ পৰা নাহে এইটোৰ আইচলেশ্যন শব্দটো তোমালোকে আগতে শুনিছা এই কৰোণাৰ সময়ত আইচলেশ্যন আমি শুনিছিলোঁ হয়নে ঠিক তেনেকৈ তাৰমানে ইয়াৰ অৰ্থটো শক্তি বিচ্ছন্নতাৰ পৰা নাহে ইয়াৰ লগত মিলি আছে কোনটো বাট ফ্ৰম টুগেডাৰনেছ কিন্তু একেলগে থাকিলে আহে তাৰপিছত পেজ মিলাই লোৱা মই সবকেইটাৰ দিয়া নাই যিকেইটা ভেৰি ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত আহিবই চিয়'ৰ মেইন কুৱেশ্যনকেইটা যিকেইটা পৰীক্ষাত আহিবই আৰু এইটো পাঠৰ পৰা 12 নম্বৰ নিশ্চিত গতিকে সেইকেইটাই মই দিছোঁ